হেল্ল' এভৰিৱান, আজি মই যাব ওলালোঁ ঘৰৰ পৰা তেজপুৰলৈ বুলি। লেটছ গো। পালোঁ, আজি কলাগাঁও হৈ যাম। ৰাস্তা বহুত বেয়া। নহ'লে পুৰা অসুবিধা হৈ গৈছে আমাৰ। অঞ্চলি বাগান পালোহি আৰু কলাগাঁও হাতীকান্দা চব পালোহি আৰু ইয়াত চিটি চেণ্টাৰ আছে, হাতীকান্দা চেণ্টাৰ চব কোনফালে যাব। মই চিধাকৈ গুচি যাম, বজাৰ ফালে চাইডে ওলাই যাম। এইটো আছে বজাৰখনত আছে, কলাগাঁও বজাৰত। কলাগাঁও বজাৰ দেওবাৰ আৰু বৃহস্পতিবাৰে হয়। যাব ফুলতল বুলি কয় তেনেকুৱা, ফুলতল কলাগাঁও এতিয়া ওদালগুৰি। বেয়া ৰাস্তাখিনি পাৰ হ'লে আৰু বাচি গ'ল আৰু ৰাস্তা আছে। সুবিধা দিখিনি সেইখিনি কেতিয়াও বনাই সোনকালে বনাই দিলে ভাল হয়। ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ আগতে এইখিনি বনাই দিব লাগে আৰু কি কয় ৰাইজ। এই জেগাখিনি সুবিধা বনাব লগা হৈছে আৰু এইখিনি পৰা। গৰু ছাগলী অলপ ভয় থাকে।
যাবলৈতো মজা আছেই। মেইন পইণ্টখিনি পাই গৈছোঁ মানে আৰু আমি এই ৰাস্তাৰ পৰা যদি ৰাইটে যোৱা যায় তেতিয়াহ'লে পোৱা যাব DC অফিচ ক'ত আৰু যদি লেফ্টে যোৱা যায় ওদালগুৰি টাউন। মই বাইপাছ হৈ যাম এতিয়া টাউন। তাত আকৌ এটা বস্তু ভাল, এইখিনি জেগাত মানে খুব কুঁহিয়াৰৰ যিটো খেতি তোলে ন, সেইখিনি মানে এইখিনি খুব বেছি কৰি থাকে। মানে ঠাই বহুত কেইখন এনেকুৱা মানে ষ্ট্ৰবেৰী দেখিছোঁ। নেক্সট টাইম আহিলে লৈ যাব লাগিব। এতিয়া যাম আমি লেফ্টে। খুব বেয়া, তাৰ পৰা ভাল বাৰু, কিন্তু খালি তিনিটামান স্পীড ব্ৰেকাৰ আছে অকণমান আগত। সেই আৰু এই ৰাস্তাটোৱে যদি আমি চিধা গৈ থাকোঁ নহয়, আমি গৈ পাম ভৈৰৱকুণ্ড। অকণ আগত চাৰিআলি এটা আছে, তাতে পৰা মই যাব লাগিব ৰাইটে। এইকেইটা স্পীড ব্ৰেকাৰ আৰু আছে, আৰু তিনিটামান আছে। ধৰিবই নোৱাৰি এইখিনি স্পীড ব্ৰেকাৰ ভিতৰত, আৰু এইখিনি এটা আছে, এটা আৰু দুটা আছে। এইকেইটা স্পীড ব্ৰেকাৰ একদম আপুনি যদি এদিনীয়াকৈ আহে নহয়, ইয়াত সাৱধান হ'ব। এই জেগাখিনি ৰাস্তা ভাল দেখি মানে দবাই দিলে মানে বিপদে আছে। এইটো এটা ভিজিট এভেন্যু। আচ্ছা, এতিয়া মই যাম ৰাইটে। চিধা যদি গ'লোহেঁতেন ভৈৰৱকুণ্ড, মই ৰাইটে লৈ গ'লোঁ। ইয়াতে ৰাস্তাটো চিধা গৈ মই যাম দেউতা। লেটছ গো। এই ৰাস্তাটো মানে গাড়ী চলে মজা লাগে। মজা এটা আছে মানে এই ৰাস্তাটো গাড়ী চলোৱা। এনেকুৱা যদি ঘৰৰ পৰা যদি এনেকুৱা ৰাস্তা হ'ল নহয়, মই দুই ঘণ্টাত পৌঁছাই দিলোঁ। স্পীড ব্ৰেকাৰ নথকা এনেকুৱা ৰাস্তা হ'লে চলাই মজা লাগে। এই ৰাস্তাটো গাড়ী চলাই খুব মজা লাগে। ৰাস্তাবিলাক চলাওঁতে খালি এটা বস্তুৰ পৰা সাৱধান হ'ব লাগে, সেইটো হ'ল কুকুৰ। ৰৌতা পালোঁ আহি গাড়ী।
আছে আপোনাৰ সেইবিলাক দিবলগীয়া হ'বগৈ লাগে। সেইদিনাখন আহোঁতেতো হোৱা নাছিলে বাৰু, কিমানলৈকে হৈছে গৈ চাওঁ আজি। খালি বহুত জুলি, বহুত খুব জুলি সোমায়। চাবা আৰু নে কি কয়? ৰাস্তা হ'লে কথা নহয়। আগতে ৰাস্তাটো খুব বেয়া আছিল, এতিয়া ৰাস্তাটো বনাইছিল ন, সেইকাৰণে গাড়ীখন দবাই ভাল লগা হৈছিল, চলাই ভাল লগা হৈছিল। আগতেতো এইবিলাক একদম কম জাম্পিং হৈ যায়, 30-40 চলাব লাগে। এতিয়াতো পুৰা 60 আৰামত, প্ৰব্লেমেই নাই 60 চলালে। দিছে এই ৰাস্তাটোত এটা নাটক চলিছে নতুনকৈ, খুব স্পীড ব্ৰেকাৰ। এই আৰু ঢেকীয়াজুলি মানৰ পৰা বেছি আৰম্ভ হ'ব, এইখিনি বাৰু কম হৈ আছে, ভালেই হৈছে। খুব একটা স্পীড ব্ৰেকাৰ আছে ঢেকীয়াজুলিৰ পৰা একদম অক্টোৰ মিছন চাৰিআলিলৈকে। দুটা 30ত ঘৰৰ পৰা ওলাইছিলোঁ, এতিয়া হ'ল 3:51। স্পীড ব্ৰেকাৰ, এই স্পীড ব্ৰেকাৰটোৰ প্ৰয়োজনীয়তা মই বুজি নাপালোঁ। আগত চক এটা আছে মই মানি লৈছোঁ, কিন্তু ইমানখিনি আগতে স্পীড ব্ৰেকাৰ এটা দিয়াৰ প্ৰয়োজনীয়তা আছিল জানো? না তিনিআলি আছে না কিবা আছে, হাত এটা দিলে পাৰ হৈ আহিলে, এতিয়া আগত আছে সেইটো দিছে বাৰু মই বুজি ল'লোঁ। এইটো এটা চক হয়, চেণ্টাৰ হয়, আগত পাৰ হৈ অহাটো কিয় দিলে মই বুজি নাপালোঁ। নালাগে এইটো বস্তুৰ পৰা সাৱধান থাকিব যদি আপুনি গাড়ী চলায় নহয়। ৰ'দাৰ গালি গৈ আছে আমাৰ ঘৰ বনাবৰ কাৰণে। 4 ঘণ্টা হৈ গ'ল, ঢেকীয়াজুলি পাৰ হৈ আহিলোঁ, তাৰ বেছি যোৱা নাই আৰু। ঠাইখিনি চাওক, গাড়ীখন অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ।
let's go, right? আৰু যাব লাগে আৰু 5 miles. Center student, let's go. ঠাইৰে হাতী অহা যোৱা কৰিছিলে, কিন্তু এতিয়া সেই গুদামকেইটা বনাই এই বস্তুটো নোহোৱা কৰিলে বুলি ক'ব পাৰি আৰু যাতে নাহে। ইয়াত আগতে লিখা আছিল হাতী অহা যোৱা কৰা পথ বুলি। জুবিন গাৰ্গৰ ফাৰ্ষ্ট এখন ফিল্মৰ মানে ফাৰ্ষ্ট চিন এটা দেখুৱাইছিলে এইখিনি। এই কোন কোনে জানে কমেণ্ট এটা কৰিবা। ইয়াতো লিখা আছে হাতী অহা যোৱা কৰা পথ বুলি লিখা আছে চাগে। তেজপুৰৰ ফালৰ পৰা মঙলদৈ ৰোকা তেতিয়া দেখা হ'ব সেইখন জেগাত লিখা আছে। এতিয়া মই মিছন চাৰিআলিলৈকে নাযাওঁ আৰু মানে সেইফালে এনেকৈ যাব পাৰি, এনেকৈ গুচি যাম। কাৰণ এনেই মিছামিচি আৰু মিছন চাৰিআলি ঘূৰিলে মোৰ অলপ ঘূৰা হৈ যায়। মই যিহেতু থাকোঁ ঘৰৰ মানুহ, মই এনেকৈ কাটি যাওঁ। ইয়াৰ পৰা ৰাস্তাটো বনাই আছে, ভাল লাগিছে দেখি। আৰু এখন যাব আমাৰ গাড়ীটো তোমাৰ কাটিব লৈ যাব লাগিব। ট্ৰেইলাৰখন ঘূৰাই আছে, ইয়াৰ পৰা কাটিব লাগিব। গৰম মাল এতিয়া এনেকৈ সোমাই দিলোঁ আৰু কাট লৈ ল'লোঁ। আৰু ৰাস্তাটো এনেকৈ গৈ দেখা পাওঁ ওলামগৈ। কাষে কাষে আৰ্মি কেম্প আৰু এই সুন্দৰ ৰাস্তা। আপুনি বাইকখন চলাওঁতে খুব সাৱধানে চলাব লাগিব এই ৰাস্তাটো। যিসকলে জানে মানে প্ৰায়খিনি এইটো শ্বৰ্টকাটে ইউজ কৰে। এতিয়া কেইটাখন আগবাঢ়িব নিদিলোঁ, কাৰণ কেইটাখন আগবাঢ়ি গ'লে ধূলিটো মই খুব খাব লাগিব। 100% আগে আগে ভানখন গৈ আছে, ভানখনক অভাৰটেক কৰাটো অসুবিধাই হয়। সন্ধিয়া টাইম বাচ্ছাবিলাকো খেলি থাকে, হঠাৎ আগত আহি যাব পাৰে। লাহে লাহে গৈ থকাই ভাল। আৰু এই ৰাস্তাৰে গ'লে দেখা পাওঁ ৰেলৱে পায় ৰেলৱে ষ্টেচন। এতিয়া মই ইয়াৰ পৰা আৰু প্ৰায় 4 কিলোমিটাৰ যাব লাগিব। ট্ৰেইন হ'ল।
পাহৰিব নোৱাৰি। সেইখিনি জেগাত মই মোৰ ওচৰত যোৱাৰ পৰা বাচি আহিছোঁ। এইখিনি পইণ্টত মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। ভালো হয়। চালনী বাড়ি ট্রেনিং সেন্টারও হয় এইটো বাৰু। খুব গাড়ী চলে এই ৰাস্তাটো। লাইনত কৰি দিয়াৰ পিছতো ৰাস্তাটো গাড়ী কম নাই, আৰু ফাইনেলি ৰুম আহি পাই গ'লোঁ।